আমাৰ সদৌ কোচ সমষ্টি ছাত্ৰ সন্থাৰ যে লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আমি 1 ইঞ্চিও পিছুৱাই অহা নাই আৰু কেতিয়াও নাহো এই কথা নিশ্চিত। আমাৰ মাত্ৰ 3 গৰাকী আমাৰ স্বগোষ্ঠীয় বিধায়ক বৰ্তমান আমাৰ শাসনাধিষ্ঠ চৰকাৰৰ লগত আছে। তেখেতসকল হ'ল হেমংগ ঠাকুৰীয়া, পলাশবাৰী সমষ্টিৰ তেখেত বিধায়ক। এজন আছে চিপাজাৰৰ পৰা তেখেত হৈছে ডক্টৰ পৰমানন্দ ৰাজবংশী, আৰু এজন আছে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা। আমি সজোৰে দাবী উত্থাপন কৰিম আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ। আমি ইতিমধ্যে গম পাইছো যে 11 আৰু 12 আগষ্টৰ ভিতৰত মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব, আৰু সেই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ব্যৱস্থাৰ জৰিয়তে যাতে আমাৰ এই 3জন বিধায়ক আছে তেখেতসকলক যাতে তাত যিকোনো এজনক হ'লেও যাতে তাতে মানে অন্তৰ্ভুক্ত কৰা হয়। আভুৱা ভাৰী আমাৰ লগত লাভ নাই, ইমান দিনে কৰিছে মানি লৈছো, কিন্তু এইবাৰ অন্ততঃ 2026 চনৰ যি বিধানসভা নিৰ্বাচনৰ আগত আপোনালোকক সুকিয়াই দিলো। যদিহে আমাৰ এই কথা বতৰাবিলাকক যদি মানে ভেঙুচালি কৰি থাকে তেতিয়াহ'লে 2026 চনত আমি প্ৰত্যাহ্বান জনাবলৈ সাজু আছো। নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, মই কন্দৰপই মোৰ ইউটিউব চেনেল কন্দৰপোষ্ট নেচাৰ এণ্ড কালচাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি মোৰ বিশেষ অনুষ্ঠান সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰৰ অনুষ্ঠানত মই এগৰাকী বিশেষ ব্যক্তি মাতি আনিছোঁ। আমি তেখেতলোক কথা পাতিম। কথা পতাৰ লগতে আমি তেখেতক আপোনালোকৰ ওচৰত চিনাকি কৰি দিছোঁ। তেখেত হৈছে আমাৰ গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি মাননীয় ৰূপক ৰায় ডাঙৰীয়া। ৰূপক ৰায় ডাঙৰীয়া, মই আপোনাক মোৰ অঞ্চলত স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ জনাইছোঁ। আজি কন্দৰপদাই মোৰ লগত কিছু কথা পতাৰ বাবে যি আহিছে, আৰু তেখেতক মোৰ ফালৰ পৰা আমাৰ স্বগোষ্ঠীয় ওচৰে তেখেতক মই সম্ভাষণ জনাবলৈ ওলাইছোঁ। ৰূপক ৰায় মই ধন্যবাদ জনাইছোঁ। তেখেতে তেওঁলোকৰ জাতীয় আচাৰে মোক সন্মান জনাইছে, মই এইখন অন্তৰেৰে গ্ৰহণ কৰিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় অৱগত হ'লে যে মোৰ লগত আজি আক্ৰাছুৰ এগৰাকী নেতা উপস্থিত আছে, ৰূপক ৰায়। আমি এতিয়া তেখেতৰ লগত কিছু অন্তৰংগ কথা পাতিম। ৰূপক ৰায় ডাঙৰীয়া, আমি মোৰ অনুষ্ঠানৰ মূল কথা বাৰ্তালৈ যোৱাৰ আগতে আপোনাৰ পৰিচয়টো মই আপোনাৰ মুখেৰে দৰ্শকক জনাবৰ কাৰণে অনুৰোধ জনাওঁ। নিশ্চয়, মোৰ নাম ৰূপক ৰায়। মই গোৱালপাৰা জিলাৰ কৃষ্ণী অঞ্চলৰ টেপাকনা গাঁৱৰ এজন সাধাৰণ যুৱক, আৰু মই বৰ্তমান গোৱালপাৰা জিলা কোচ সমষ্টি ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাছুৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। এইখিনি মই পৰিচয়। বহুত ধন্যবাদ ৰূপক ৰায় ডাঙৰীয়া। এতিয়া কথা হ'ল শ্ৰোতা দৰ্শক মণ্ডলী তথা বন্ধু বান্ধৱীসকল, এতিয়া আমি ৰূপক ৰায়ৰ লগত আমি আনুষ্ঠানিক কথা আমি পাতিম, মূল কথা আগবাঢ়িম। ৰূপক ৰায় ডাঙৰীয়া, আপুনি যিহেতু আক্ৰাছুৰ লগত জড়িত, আক্ৰাছুৰ আপুনি জিলা সভাপতি, এতিয়া মই আপোনাৰ পৰা জানিব খুজিছোঁ আক্ৰাছু গঠন কেতিয়া, কিয়, কেনেকে হ'ল এইটো প্ৰায় ৰাইজে জানে, তথাপিও মই আপোনাৰ মুখৰ পৰা জানিব খুজিছোঁ। আৰু আক্ৰাছু গঠনৰ যিটো মূল লক্ষ্য আৰু উদ্দেশ্য আছিল, এতিয়া সংগঠনটো সেই লক্ষ্য উদ্দেশ্যতে বাহাল আছে নে কিছু খালৰি কাটিছে, আপুনি অলপ বহলে আমাক বুজাই কওকচোন। নিশ্চয়। এতিয়া আক্ৰাছু জন্ম হোৱাৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি যদি ক'বলৈ যাওঁ, আমি আচলতে ঐতিহাসিক কমতাপুৰৰ কথাৰ পৰা আৰম্ভ কৰিব লাগিব। ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ আপোনালোকে নিশ্চয় জানে, এটা সময়ত আমাৰ কোচ ৰজা বিশ্বসিংহ তেখেতে ৰাজত্ব কৰিছিল। পৰৱৰ্তী সময়ত নৰনাৰায়ণ, তাৰপিছত নৰনাৰায়ণৰ লগত তেতিয়া সেনাপতি হিচাপে আছিল আমাৰ শুক্লধ্বজ, যাক আমি চিলাৰায় বুলি জানো। তেনেকে পৰৱৰ্তী সময়ত আচলতে যি কমতাপুৰ ৰাজ্য কালক্ৰমত দুটা ভাগত শাসন কৰিবলৈ ল'লে, এটা কোচহাজো আৰু আন এটা কোচবিহাৰ। কোচহাজোটো আচলতে সময়ত আমি যিখিনি ইতিহাসৰ পাতত পাইছোঁ, সময়ত আহোম সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল, আৰু কোচবিহাৰটো কোচ ৰাজবংশৰ হাততে আছিলে। কিন্তু এনেকুৱা হ'ল 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিলে, 1947 চনত ভাৰত স্বাধীন হোৱাৰ 2 বছৰ 13 দিন পিছত 1949 চনৰ 28 আগষ্ট তাৰিখে সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়া, সেই সময়ৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়া, আৰু আমাৰ কোচ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূবাহাদুৰৰ মাজত এখন চুক্তি হৈছিল। সেই চুক্তিখনক আমি মাৰ্জাৰ চুক্তি বুলি জানো, আৰু মাৰ্জাৰ চুক্তিত উল্লেখ আছিলে যে আমাৰ কোচ ৰাজ্যক ভাৰতৰ লগত চামিল কৰি
চি কেটাগৰীৰ ৰাজ্য হিচাপে চিহ্নিত কৰা হ'ব। কিন্তু আমি দেখিলোঁ চি কেটাগৰীৰ ৰাজ্য হিচাপে চিহ্নিত কৰাৰ দূৰৰ কথা, পৰৱৰ্তী সময়ত 1950 চনত আমাৰ যিহেতু আপোনালোকক সেই কথাটো আগতে ক'ব লাগিব আমি যে উত্তৰ বংগ, তাৰপিছত দাৰ্জিলিং, জলপাইগুৰি, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু আমাৰ অবিভক্ত গোৱালপাৰা জিলা, এইকেইখন জিলাক সামৰি আচলতে কোচ ৰাজ্য মানে গঠন হৈছিল বা কোচ ৰাজ্যত এইকেইটা অঞ্চল আছিলে। আৰু আমি যিখিনি গম পাইছোঁ বা যিখিনি ইতিহাসত পাইছোঁ যে কোচবিহাৰৰ এই উত্তৰ দিনাজপুৰ, দাৰ্জিলিং, বাকী আপোনাৰ উত্তৰ বংগ, দক্ষিণ দিনাজপুৰ আৰু জলপাইগুৰি এইকেইটা অঞ্চলক পশ্চিমবংগ ৰাজ্যৰ লগত চামিল কৰা হয় আৰু বাকী অবিভক্ত গোৱালপাৰা জিলাখন অসমৰ লগতে থাকি যায়। ঠিক তেনেকে কালক্ৰমত কি হ'ল যে বিভিন্ন ক্ষেত্ৰত আমাৰ যিসকল বিশিষ্ট ব্যক্তি বা সুচিন্তকসকল আছে অসম বা পশ্চিমবংগ বা বংগৰ, তেওঁলোকৰ মানে মনত এটা কথা মানে উদয় হৈছিলে যে আমি যিহেতু আমাৰে ৰাজ্য বা আমাৰ শাসন ব্যৱস্থা থকা এটা ঠাইত, দেশত বা ৰাজ্যত আমি যদি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে পৰিগণিত হ'ব লগা হয়, তেতিয়াহ'লে আমি কোচ জনগোষ্ঠী হিচাপে হয়তো এদিন আমি নিশ্চিহ্ন হৈ যাম। আৰু যাৰ ফলশ্ৰুতিত সেই সময়ৰ বিশিষ্ট ব্যক্তি তথা সুচিন্তকসকলে বা যিসকলে জনগোষ্ঠীটোক বহুত ভাল পাইছিল, তেওঁলোকে বিভিন্ন ধৰণেৰে মানে পদক্ষেপ লোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু সেই সময়ত বহুকেইটা সংগঠনৰ জন্ম হোৱাৰ লগতে আমাৰ যিখিনি নেতৃত্বৰ লোক আছিল, তেওঁলোকে হয়তো অৱহেলিত বা নিষ্পেষিত হোৱাৰ যিখিনি মানে পৰিৱেশ, সেই পৰিৱেশটোক আচলতে মানি ল'ব পৰা নাছিল। আৰু সময়ত আমাৰ সদৌ কোচ ছাত্ৰ সন্থাৰ জন্ম দি হয়তো আমাৰ এই নিষ্পেষিত হোৱা জনগোষ্ঠীটোক, বিভিন্ন ধৰণৰ শোষিত বা অৱদমিত হৈ থকা জনগোষ্ঠীটোক মানে স্বকীয়তা প্ৰদান কৰাৰ কাৰণে শৈক্ষিকভাৱে আৰ্থ-সামাজিক দিশত বা ইফালে ৰাজনৈতিক দিশত মানে উত্তৰণ ঘটাবৰ কাৰণে কিছু পদক্ষেপ ল'ম বুলি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেই সময়তে 1990 দশকত আচলতে 1990 চনৰ 29 জুলাই তাৰিখে কোকৰাঝাৰত প্ৰয়াত নিৰ্মল কুমাৰ ৰায়ক সভাপতি হিচাপে লৈ সদৌ কোচ ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আৰু সদৌ কোচ ছাত্ৰ সন্থাৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্যৰ কথা আপুনি মোক সুধিলে, সদৌ কোচ ছাত্ৰ সন্থাৰ যি লক্ষ্যটো কমতাপুৰ, যি কথা আপোনাক নিশ্চয় উল্লেখ কৰিলো অকমান আগতে, আৰু আপোনালোকেও নিশ্চয় ইতিহাসৰ পাত পঢ়িয়েই চালে নিশ্চয় আপোনালোকেও গম পাব বা জানিব যে ঐতিহাসিক কমতাপুৰত কি আছিলে বা নাই, বা কোচসকলৰ তাত অৱদান কি আছিলে, বা তেওঁলোকৰ তাত কেনেধৰণে মানে ব্যৱস্থা আছিলে, কি ব্যৱস্থাৰ জৰিয়তে তাত মানে কোচ সকলে আছে, নিশ্চয় আপোনালোকে ইতিহাসৰ পাত পঢ়িয়ে মানে চালে নিশ্চয় আপোনালোকে গম পাব। এতিয়া ঐতিহাসিক কমতাপুৰৰ মানে পুনৰুদ্ধাৰ, ঐতিহাসিক কমতাপুৰখনক আমি পুনৰুদ্ধাৰ কৰাৰ কাৰণে দ্বিতীয়তে আমাৰ জাতিটো আচলতে জনজাতি হ'বৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া বা যিখিনি বৈশিষ্ট্যৰ প্ৰয়োজন, সেই গোটেইখিনি বৈশিষ্ট্য আমাৰ থকাৰ পিছতো মানে আমি জনজাতিৰ স্বীকৃতি পোৱা নাই, বা সেইটো এটা লক্ষ্য। আৰু আমাৰ কোচ ৰাজবংশীসকলৰ এটা মানে সুকীয়া ভাষা আছে, সেই যি ভাষাটোক আমি ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণেও আচলতে দাবী উত্থাপন কৰোঁ। আচলতে এই তিনিটা লক্ষ্য আৰু উদ্দেশ্যক লৈ আমাৰ সদৌ কোচ ছাত্ৰ সন্থা গঠন হৈছিল। এইখিনিয়ে। ধন্যবাদ ৰূপকৰা ডাঙৰীয়া, আপুনি আক্ৰাছৰ জন্ম বৃত্তান্ত আমাক জনালে। মই এতিয়া আপোনাৰ পৰা জানিব খুজিছোঁ, আক্ৰাছৰ লগতে তেওঁলোকৰ যি ভাতৃ ভগ্নী সংগঠন আছে, তেওঁলোকৰ যিটো দাবী জনজাতিকৰণ আৰু কোচ ৰাজবংশী ভাষাটোক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা বিভিন্ন দলৰ বিভিন্ন চৰকাৰ আহি গ'ল, এতিয়া বিজেপি চৰকাৰৰ শাসন চলি আছে। এতিয়া আমি বুজিম নেকি যে চৰকাৰে জানি বুজি আপোনালোকৰ যিখিনি প্ৰাপ্য তাৰ পৰা আপোনালোকক বঞ্চিত কৰি আছে? নিশ্চয়কৈ 60 দশকৰ পৰা আচলতে আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ্গঠন আৰু কোচ জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণেৰে আন্দোলন, প্ৰতিবাদী কাৰ্যসূচী লৈ থকা হৈছে। কিন্তু তৎসত্ত্বেও সেই সময়ৰ মানে কংগ্ৰেছ চৰকাৰ আৰু আজিৰ
যি বিজেপি চৰকাৰখনে আমাক আচলতে যেনেধৰণে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্বটো দিয়া দেখা নাই। আৰু এই ক্ষেত্ৰত মই ক'ব লাগিব যে যোৱা 1996 চনত ভাৰতৰ ৰাষ্ট্ৰীয় মহাপঞ্জীয়ক, তাৰপিছত আপোনাৰ অনুসূচিত জনজাতি ৰাষ্ট্ৰীয় আয়োগ, অসম চৰকাৰৰ জনজাতি গৱেষণা কেন্দ্ৰ আৰু অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত সেই সময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাৰ নেতৃত্বত অধ্যাদেশ যোগে আমাৰ কোচ জনজাতি জনগোষ্ঠীটোক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা হৈছিল। কিন্তু সেই অধ্যাদেশ আচলতে গৃহীত নহল আৰু পৰৱৰ্তী সময়ত 1997 চনত জলপাইগুৰি লোকসভা সমষ্টিৰ পৰা মই যিখিনি জানো MP প্ৰতিনিধিত্ব কৰা MP জনক প্ৰধান হিচাপে লৈ অসমৰ কোচ জনজাতিসকলক আচলতে জনজাতিকৰণৰ আচলতে যিখিনি ক্ৰাইটেৰিয়া আছে নে নাই সেই বস্তুখিনি এনালাইচিছ কৰাৰ কাৰণে আচলতে পৰ্যবেক্ষণ কৰাৰ কাৰণে দায়িত্ব দিয়া হৈছিল। আৰু সেই গতিকে আমাৰ জলপাইগুৰি লোকসভা সমষ্টিৰ MP গৰাকীয়ে গোটেইখিনি কথা আচলতে চালি জাৰি চাই গোটেইখিনি অসমৰ গোটেইখিনি কোচ জনজাতি জনগোষ্ঠীৰ যিখিনি মানে দিশ জনজাতি হ'বৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন সেই ক্ৰাইটেৰিয়াখিনি গোটেইখিনি ভালকে এনালাইচিছ কৰাৰ পিছত চৰকাৰৰ যিসকল সেই সময়ৰ নেতৃত্ব আছিল তেওঁলোকৰ ওচৰত দাখিল কৰিছিলে। কিন্তু গোটেইখিনি ক্ৰাইটেৰিয়া থকাৰ পিছতো আমি আজি তাৰিখতো মানে বঞ্চিত মানে প্ৰবঞ্চিত প্ৰতাৰণাৰ বলি হৈ থাকিব লগা কথাটো গোটেইখিনি যিহেতু দিয়া হৈছিলে বা যিখিনি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন গোটেইখিনি আছে বুলি যিহেতু অনুমোদন মানে দিয়া হৈছিলে প্ৰতিবেদনখন, তাৰপিছতো আমাক বঞ্চিত কৰি ৰখাৰ কাৰণটো আচলতে সঁচাকে খুব ৰহস্যজনক বুলি এটা ৰহস্যজনক ঘটনা বুলি বা ৰহস্যজনক কাৰণ আছে বুলি আমি ক'ব বিচাৰো। ঠিকেই আছে, এইটো এটা খুবেই দুৰ্ভাগ্যৰ কথা। আপোনালোকৰ যিখিনি প্ৰাপ্য তাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। কথা হ'ল ডাঙৰীয়া, এতিয়া আমি জানিব খুজিছিলো, আমাৰ ৰাইজে নিশ্চয় জানিব খুজিব, আপোনালোকৰ যি প্ৰাপ্য সেই প্ৰাপ্য আদায় কৰাৰ কাৰণে আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কেনেকুৱা হ'ব? নিশ্চয়, আমাৰ সদৌ কোচ জনজাতি ছাত্ৰ সন্থাৰ যি লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আমি 1 ইঞ্চিও পিছুৱাই অহা নাই আৰু কেতিয়াও নাহো, এই কথা নিশ্চিত। আৰু আমাক চৰকাৰবিলাকে যিকোনো চৰকাৰে কংগ্ৰেছ চৰকাৰো আমাক প্ৰতাৰণা কৰি গৈছে বা বিজেপি চৰকাৰখনো আমাক প্ৰতাৰণা কৰি আছে, এই কথাটো আপোনালোকে প্ৰত্যেকে নিশ্চয় জানে। জনজাতিকৰণৰ যিটো সমস্যা আপোনালোকে সকলোৱে জানে। কথাটো হৈছে কি বাৰে বাৰে আমাক মানে ইলেকশ্যনৰ সময়ত য'ত নিৰ্বাচনৰ সময়ত আমাক ভোট বেংক বুলি আমাক ভোট বেংকত আমাক মানে পৰিণত কৰে তেখেতসকলে, আৰু বিভিন্ন ধৰণৰ তেখেতসকলে আমাক কথাৰে তেওঁলোকে আমাক প্ৰতাৰণা বা প্ৰবঞ্চনা কৰি আহিছে। আপোনালোকে নিশ্চয় জানে 2014 চনত নৰেন্দ্ৰ মোদী আজিৰ তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে কাকৈজানত আহি আমাৰ বঙাইগাঁৱত কাকৈজানত আহি তেখেতে নিজ মুখে কৈ গৈছিলে যে কংগ্ৰেছ চৰকাৰৰ দিনত আপোনালোকৰ জনজাতিকৰণ নহ'ব, যদি বিজেপি চৰকাৰ যদি গঠন কৰিব পৰা যায়, বিজেপি চৰকাৰ শাসনত অহাৰ লগে লগে আপোনালোকক 6 মাহৰ ভিতৰত আমি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হ'ম বা মৰ্যাদা আপোনালোকক প্ৰদান কৰিম। কিন্তু 6 মাহটো দূৰৰে কথা, আজি 6 বছৰ উকলি গ'ল, তাৰপিছতো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ তেওঁলোকে এই বিষয়ে কথাই পতা আমি মানে দেখা নাপাওঁ। কিন্তু মাজে সময়ে আমি কিছুমান ছ'চিয়েল মিডিয়া যোগে বা কিছুমান আমাৰ মিডিয়া প্ৰিণ্ট মিডিয়া যোগে কেতিয়াবা 2-এটা কথা আমি জানো যে আপোনালোকৰ প্ৰতিবেদনৰ কাৰণে বিভিন্ন গোট গঠন কৰা হৈছে বা মন্ত্ৰী গোট গঠন কৰা হৈছে বা অমুক মন্ত্ৰীক দায়িত্ব দিয়া হৈছে, তমুক মন্ত্ৰীক দায়িত্ব দিয়া হৈছে, তেনেকুৱা ধৰণৰ আভুৱা ভাৰি আমাৰ লগত লাভ নাই। ইমান দিনে কৰিছে মানি লৈছো, কিন্তু এইবাৰ অন্তত 2026 চনৰ যি বিধানসভা ইলেকশ্যন বিধানসভা নিৰ্বাচনৰ আগত আপোনালোকক সুকিয়াই দিলো, যদিহে আমাৰ এই কথা বতৰাবিলাকক যদি মানে ভেঙুচালি কৰি থাকে তেতিয়াহ'লে 2026 চনত আমি প্ৰত্যাহ্বান জনাবলৈ সাজু আছো। আৰু এটা কথা স্পষ্ট কৰিছো যে মই আচলতে বা আমি কোচ জনজাতি জনগোষ্ঠীটোৰ মানে আমি অভিভাৱক নহয় সঁচা, কিন্তু কোচ জনজাতি জনগোষ্ঠীৰ যিসকল লোক তেওঁলোকে প্ৰত্যেকেই জানে যে আমি সকলোৱে অৱহেলিত, শোষিত, অৱদমিত হৈ আছো। ইয়াৰ পিছতো যদি কিবা কাৰণত যদি এই আমাক প্ৰতাৰণা কৰা দলবিলাকৰ লগত বা আমাক প্ৰতাৰণা কৰা যি চৰকাৰৰ লগত যদি মানে ঐক্যমতত বা তেওঁলোকৰ পক্ষত যদি আপোনালোকে যায়, তেতিয়াহ'লে কথাটো কিন্তু আচলতে আমি কি ধৰণেৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু বাধ্য হ'ম।
আৰু এটা স্পষ্ট কথা, গোৱালপাৰা জিলা কোচ গামোচী ছাত্ৰ সন্থাই সদায় একেটা স্থিতিত সদায় মানে একেটা লক্ষ্য উদ্দেশ্যতে অটল হৈ আছে আৰু ভৱিষ্যতেও থাকিব, এইখিনি কথা স্পষ্ট। ধন্যবাদ ডাঙৰীয়া, আপোনাৰ মনৰ ক্ষোভখিনি আপুনি বুজাই দিছে। নিশ্চয় ক্ষোভৰ কথা, যিহেতু আমি আগতে উল্লেখ কৰিছোঁ আপোনালোকৰ প্ৰাপ্য, আৰু আমিও কামনা কৰিম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰে নিশ্চয় আপোনালোকৰ যিটো বিষয় লক্ষ্য উদ্দেশ্য আপোনালোকৰ দাবী নিশ্চয় গুৰুত্ব দিব। এতিয়া ৰূপবৰা ডাঙৰীয়া, আমি যিহেতু আমাৰ অনুষ্ঠানৰ সময় যিহেতু আমাৰ সীমিত, এতিয়া মই আক্ৰাছুৰ কিছু সাংগঠনিক কথা পাতিব খুজিছোঁ। আপোনালোকৰ জিলা আক্ৰাছুৰ নিশ্চয় আপোনালোকৰ আঞ্চলিক সমিতিবিলাক আছে। এতিয়া আপোনালোকৰ জিলা সমিতিখন সক্ৰিয় বুলি আমি জানো, আপোনালোকৰ আঞ্চলিক সমিতিখিনিক সক্ৰিয় কৰাৰ কাৰণে আপোনালোকে কিবা উদ্যোগ গ্ৰহণ কৰিছেনে? নিশ্চয় আমাৰ গোৱালপাৰা জিলা কোচ গামোচী ছাত্ৰ সন্থাৰ অন্তৰ্গত এতিয়ালৈকে 19খন আঞ্চলিক সমিতি গঠন হৈছে। 19খন আঞ্চলিক সমিতিৰ ভিতৰত এখন বা দুখন কিছু প্ৰকাৰে মানে কিছু ক্ষেত্ৰত নিষ্ক্ৰিয় হৈ থকা বুলি আমি ক'ব পাৰোঁ, কিন্তু তাৰে 18খনে কিন্তু সক্ৰিয়, আৰু খুব কম সময়ৰ ভিতৰতে সেই যিখন নিষ্ক্ৰিয় হৈ আছে সেই সমিতিখনো আমি সক্ৰিয় কৰাৰ কাৰণে ব্যৱস্থা হাতত ল'ম, আৰু ইতিমধ্যে কথা বতৰা পতা হৈ আছে। যিয়ে নহওক, আমাৰ এই যিসকল আঞ্চলিক সমিতিবিলাক আছে বা আমাৰ ৰাইজ আছে, অন্তত এইবাৰ আমি একগোট কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ, আৰু ৰাইজেও আমাক সহায় সহযোগিতা আগবঢ়াইছে, আৰু আমি ৰাইজৰ মাজত সোমাই যাম এই কথাটো নিশ্চিত। আমি বৰ্তমানত আগৰ সমিতিবিলাকৰ কথা মই নাজানো, আগৰ সমিতিবিলাকো আমাক ধুনীয়াকৈ আচলতে নেতৃত্ব দি গৈছে, এই কথাটো মই স্বীকাৰ কৰিবই লাগিব। আৰু লগতে এইবাৰ এটা কথা স্পষ্ট কৰিছোঁ যে অন্তত এইবাৰ আমি গোৱালপাৰা জিলাত বসবাস কৰা কোচ গামোচীসকলক একত্ৰিত কৰাৰ কাৰণে, ঐক্যবদ্ধ কৰাৰ কাৰণে, ঐক্যমত পোষণ কৰিব পৰা এটা পৰিৱেশ আমি গঢ়ি তুলিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিম, আৰু আশা কৰোঁ সকলোৱে আমাৰ লগত একেলগে একেমুখে আহি আমাৰ লগত সহায় সহযোগিতা আগবঢ়াব। আৰু বিভিন্ন সময়ত দেখা পোৱা কিছু ব্যক্তি আছে আমাৰ, যিসকল ব্যক্তিক মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, তেওঁলোকক সঁচাকৈ মানে আমি বিচাৰোঁ যে তেওঁলোকে আমাৰ লগত সহায় সহযোগিতা কৰক, কিন্তু সময়ত আমি এনেকুৱা ধৰণৰ দেখা পাওঁ যে ইলেকশ্যন আহিব বা কিবা তেনেকুৱা ধৰণৰ পৰিৱেশবিলাকত তেওঁলোকে কিন্তু আমাৰ লগত থকাৰ সলনি তেওঁলোকে কিন্তু আচলতে যি কৰ্তৃপক্ষই আমাক ইমান দিনে প্ৰতাৰণা কৰি আছে সেই কৰ্তৃপক্ষৰ লগত তেখেতসকলে মাত মাতিবলৈ আৰম্ভ কৰে। তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকক কিন্তু সকীয়াই দিব বিচাৰিছোঁ মই। কোনো বিতৰ্কৰ অৱকাশ হ'ব বুলি মই আচলতে ভবা নাই, আৰু বিতৰ্ক কৰাৰ মোৰ ইচ্ছাও নাই, কিন্তু তেওঁলোকক মই সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকেও মানে আপুনিও আমাৰ যি প্ৰতাৰিত হৈ আছোঁ, আপুনিও তাৰে এজন অংশীদাৰ হয়, যে আপুনি কি কাৰণত মানে সেই কৰ্তৃপক্ষৰ লগত থাকিব যি কৰ্তৃপক্ষই আমাক ইমান দিনে প্ৰতাৰণা কৰি আহিছে। এইখিনিয়ে কথা। ঠিকেই আছে। ৰূপবৰা ডাঙৰীয়া, হয়, আমি জনামতে অসমত 40 লাখৰো বেছি জনসংখ্যা আছে কোচ ৰাজবংশী জনগোষ্ঠীটো। তাৰপিছতো আমি চৰকাৰত তেনেকুৱা কোনো মন্ত্ৰিত্ব এতিয়ালৈকে দেখা নাই। এই ক্ষেত্ৰত আপোনালোকৰ কিবা দাবী থাকিবনে? নিশ্চয়কৈ। আমাৰ অসম বিধানসভাৰ 126টা সমষ্টিত যিহেতু প্ৰায় 100টামান সমষ্টিত আমাৰ কোচ গামোচী জনগোষ্ঠীৰ লোকে ভোটদান কৰে, আৰু কিন্তু দুৰ্ভাগ্যৰ কথা এইমাত্ৰ আপুনি কোৱাৰ দৰে যে আমাৰ মাত্ৰ 3গৰাকী আমাৰ স্বগোষ্ঠীয় বিধায়ক বৰ্তমান আমাৰ শাসনাধিষ্ঠ চৰকাৰৰ লগত আছে। তেখেতসকল হ'ল হেমংগ ঠাকুৰীয়া, পলাশবাৰী সমষ্টিৰ তেখেত বিধায়ক, এজন আছে চিপাঝাৰৰ পৰা তেখেত হৈছে ডক্টৰ পৰমানন্দ ৰাজবংশী, আৰু এজন আছে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, আৰু হয়তো বিৰোধী দলত আৰু এজনী আছে, তেখেত হ'ল শিৱামণি বৰা। বৰ্তমানৰ মানে আমাৰ বিধানসভাত আমাৰ স্বগোষ্ঠীয় আমাৰ কোচ গামোচী জনগোষ্ঠীৰ বিধায়ক হিচাপে 4জনে আছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে কি 126টা সমষ্টিৰ কমেও 100টামান সমষ্টিত আমাৰ জনগোষ্ঠীৰ মানুহখিনিয়ে ভোটদান কৰি আছে, কিন্তু আমাৰ বিধায়ক মাত্ৰ 3জন। কিমান এটা মানে দুৰ্ভাগ্যজনক কথা, য'ত আমি ৰাজনৈতিকভাৱে কিমান পিছ পৰি আছোঁ তাতেই প্ৰমাণ পোৱা যায়। আৰু ৰাজনৈতিকভাৱে আমি কি কাৰণত পিছ পৰি আছোঁ সেই কথাটো আপোনালোকে নিশ্চয় জানে, যিহেতু আমাক অনুসূচিত জনজাতি হিচাপে মৰ্যাদা দিব বিচৰা নাই,
ইমান মানে এটা অধিক জনসংখ্যা, ইমান এটা মানে জনসংখ্যা, ইমান এটা ডাঙৰ জনসংখ্যা থকা এটা জনগোষ্ঠী হিচাপে আমাক মানে জনজাতিকৰণ নিদিয়াৰ কাৰণে বহু ক্ষেত্ৰত আমি ৰাজনৈতিকভাৱেও মানে আচলতে বঞ্চিত হ'ব লগা হৈছে বা ৰাজনৈতিকভাৱে আমি পিছ পৰি আছো যে সেই কথাটো আচলতে ইয়াতে প্ৰতিপন্ন হয়। মই সুধিছিলোঁ পৰৱৰ্তী চৰকাৰত আপোনালোকে মন্ত্ৰীত্ব দাবীত হ'বনে? আমাৰ মন্ত্ৰীত্ব লাগে নিশ্চয়কৈ। এতিয়া যিহেতু অসম মন্ত্ৰীসভাত আমাৰ 3গৰাকী ইতিমধ্যে শাসনাধিষ্ঠ চৰকাৰৰ লগত আছে, আমি সজোৰে দাবী উত্থাপন কৰিম আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ। আমি ইতিমধ্যে গম পাইছো যে 11 আৰু 12 আগষ্টৰ ভিতৰত মন্ত্ৰীসভাত সম্প্ৰসাৰণ হ'ব আৰু সেই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ব্যৱস্থাৰ জৰিয়তে যাতে আমাৰ এই 3জন বিধায়ক আছে তেখেতসকলক যাতে তাত যিকোনো এজনক হ'লেও যাতে তাতে মানে অন্তৰ্ভুক্ত কৰা হয় আৰু অসমৰ মন্ত্ৰীসভাত যাতে তেওঁলোকে যাতে স্থান পায় আৰু মন্ত্ৰী হৈ যাতে তেখেতসকলে আমাৰ যিখিনি কৰ্মচাৰী জনগোষ্ঠীৰ লোক আছে তেখেতসকলৰ আৰ্থিক, শৈক্ষিক, সাংস্কৃতিক বা সামাজিক বিভিন্ন দিশত যাতে তেওঁলোকে যাতে খবৰ খাতি ৰখাৰ ক্ষেত্ৰত যাতে পিছ পৰি নাথাকে বা পিছ হুহুকি নাথাকে, এই কথাখিনি কিন্তু মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই এইখিনি অনুৰোধ জনাইছো। আমাৰ কৰ্মচাৰী জনগোষ্ঠীৰ যিমান লোক আছে মানে বিশেষকৈ আমাৰ কৰ্মচাৰী জনগোষ্ঠীৰ লোকসকলৰ যাতে আৰ্থসামাজিক দিশৰ কথা, শৈক্ষিক দিশৰ কথা, সামাজিক দিশৰ কথা, মানে সাংস্কৃতিক দিশৰ কথা, গোটেইখিনি কথা যাতে তেওঁলোকে যাতে মন্ত্ৰী হৈ যাতে মানে খবৰখিনি ল'ব পাৰে বা মন্ত্ৰী হৈ যাতে তেওঁলোকে সেই দিশসমূহ যাতে তেওঁলোকে ভালকে মানে চৰকাৰৰ ঘৰত যাতে উপস্থাপন কৰিব পাৰে, এইটো কাৰণে মই এই মন্ত্ৰীত্বৰ যিটো মানে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মানে অনুৰোধ জনালো। বহুত ধন্যবাদ। আপোনালোকৰ আক্ৰাছু তথা আপোনালোকৰ যি ভাতৃ ভগ্নী সংগঠন আছে, আপোনালোকে আপোনালোকৰ উদ্দেশ্যত অৱধাৰিত হৈ লাগি থাকক, আপোনালোকৰ উদ্দেশ্য সফল হওক। যিহেতু আক্ৰাছু এটা ছাত্ৰ সংগঠন আৰু আক্ৰাছুৱে যিহেতু ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে সদায় চিন্তা চৰ্চা কৰে, আপোনালোকে শেহতীয়াভাৱে আপোনালোকৰ কোচ ৰাজবংশী যিখিনি জনগোষ্ঠীৰ ল'ৰা ছোৱালী তেওঁলোকৰ শিক্ষাৰ উন্নয়নৰ কাৰণে আক্ৰাছু এটা সংগঠন, ছাত্ৰ সংগঠন হিচাপে কি চিন্তা চৰ্চা কৰিছে, কিবা উদ্যোগ গ্ৰহণ কৰিছেনে? আমি বিশেষকৈ আমাৰ কৰ্মচাৰী জনগোষ্ঠীৰ যিখিনি ল'ৰা ছোৱালী, যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে আমি গোৱালপাৰা জিলা কৰ্মচাৰী ছাত্ৰ সন্থাই প্ৰতি বছৰে এখন সম্বৰ্ধনা অনুষ্ঠানৰ আমি আয়োজন কৰোঁ। তাত আমাৰ গোৱালপাৰা জিলাৰ আমাৰ স্বগোষ্ঠীয় যিখিনি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। লগতে বিভিন্নজন গুণী জ্ঞানী ব্যক্তিৰ জৰিয়তে কিছু দিহা পৰামৰ্শ তেখেতসকলক দিয়া হয় আৰু আমাৰ কৰ্মচাৰী জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই ক্ষেত্ৰত হয়তো নিশ্চয় উৎসাহ তেওঁলোকে পায় আৰু অনাগত দিনসমূহত আমি আমাৰ যি লক্ষ্য বা উদ্দেশ্য সেই কথাখিনিও আচলতে আমাৰ সেই উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আমি অৱগত কৰাৰ কাৰণেও চেষ্টা কৰোঁ। তেওঁলোকেও সংস্থাপিত হৈ তেওঁলোকে অসমত সংস্থাপিত হৈ তেওঁলোকেও আমাৰ যি লক্ষ্য বা উদ্দেশ্য আমি যেনেকৈ প্ৰতাৰিত বা প্ৰবঞ্চনাৰ বলি হৈ আছো সেই কথাবিলাক যাতে তেখেতসকলেও যাতে হৃদয়ঙ্গম কৰিব পাৰে সেই কথাখিনি আমি তেখেতসকলৰ লগত নিশ্চয় আলোচনা কৰোঁ। আৰু লগতে আপুনি যিহেতু ছাত্ৰ ছাত্ৰীৰ কথা সুধিছে, অকল আমাৰ কৰ্মচাৰী জনগোষ্ঠীৰে নহয়, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে বা যিসকল শিক্ষিত যুৱক আছে আমি তেখেতসকলক লৈও আমি কিছু কথা চিন্তা চৰ্চা কৰোঁ, নকৰা নহয়। কিন্তু বিশেষকৈ মই যিহেতু সভাপতিৰ দায়িত্ব আজি 5 মাহ বা 6 মাহ হ'ল, বৰ্তমান মই আমাৰ আঞ্চলিক সমিতিখিনি সক্ৰিয় কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছো বুলি ইতিমধ্যে আপোনালোকক কৈছোৱে। বা অকল ময়ে নহয়, মোৰ লগত যিকেইজন আজিৰ তাৰিখত গোৱালপাৰা জিলা আক্ৰাছুৰ বিষয়ববীয়া সদস্য আছে গোটেইবিলাকে কিন্তু একদম মই ক'ব লাগিব আপোনাক এইখিনি কথা, গোটেইবিলাকে মোৰ লগত মানে এনেকুৱা ধৰণৰে মানে সহায় সহযোগ কৰে, মানে আপুনি ভাবিবই নোৱাৰিব যে এখন সমিতিত সেই কৰ্মকৰ্তাবিলাকক যে গোটেইবিলাক কৰ্মকৰ্তাও যে ইমান ধুনীয়াকৈ কাম কাজ কৰিব পাৰে বা ইমান ধুনীয়া মানসিকতা তেখেতসকলৰ। মই কওঁ তেখেতসকলে গোটেইখিনি বস্তু মই নিৰ্দেশনা দিয়া নহয়, মই তেখেতসকলৰ লগত যিখিনি কথা পাতো তেখেতসকলে মানে অন্তৰেৰে গ্ৰহণ কৰি লৈ তেখেতসকলে আগবাঢ়ে। বা আমাৰ যি কাম কাজ আজিৰ তাৰিখত মই কোনো এজন বিষয়ববীয়া বা সদস্য ক'ব নোৱাৰিম যে তেখেতে
আমাৰ এই কামত কিছু প্ৰকাৰে সহযোগ কৰা নাই। নিশ্চয় এয়া নিশ্চয় আপোনাৰ যোগ্যতা, আৰু আমি সেইটো কামনা কৰিম। আমি কামনা সদায় কৰোঁ আপুনি যুৱ নেতা আমাৰ অঞ্চলটো আপোনাৰ জৰিয়তে মাত্ৰ কোচ ৰাজমুখী নহয়, অন্যান্য জনগোষ্ঠীৰ নিশ্চয় উপকাৰ সাধন হ'ব। ৰূপকলা ডাঙৰীয়া, আমি দেখিছোঁ আপুনি এজন কাৰ্যক্ষম আৰু কৰ্ম কৰি ভাল পোৱা লোক। আপোনাৰ উদ্যোগত ইতিমধ্যে আমি কৃষ্ণা অঞ্চলত যিটো চিলেৰা দিৱস উদযাপন হৈছিলে, খুব জাক জমকীয়া এটা অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানটো পতাত আপোনাৰ ব্যক্তিগতভাৱে বহুতখিনি আপোনাৰ তাত ত্যাগ আছে। সেই অনুষ্ঠানৰ বিষয়ে, যদিও অনুষ্ঠানটো এবছৰীয়া হৈ গ'ল, এবছৰ হ'ল, সেই অনুষ্ঠানৰ বিষয়ে কওকচোন। আপুনি সেই অনুষ্ঠানটো কৰোঁতে আমাৰ অঞ্চলৰ অন্যান্য জনগোষ্ঠীৰ যুৱক যুৱতীৰ সহায় সহযোগ পাইছিল নে? নিশ্চয়। 2023 চনৰ 4 আৰু 5 ফেব্ৰুৱাৰী তাৰিখে 2 দিনীয়া বনাই থকা কাৰ্যসূচীৰে আমাৰ কৃষ্ণাই অঞ্চলৰ বেকিপুলত বিশ্ব মহাবীৰ চিলাই দিৱসখন উদযাপন কৰা হৈছিল। আৰু তাত বিভিন্নজনৰ লগতে মই সন্মুখৰ পৰা নেতৃত্ব দিছিলোঁ। আৰু তাত আমাৰ কৃষ্ণাই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্নজন ব্যক্তিয়ে আমাৰ লগত এনেকা সহায় সহযোগিতা কৰিছে। সেই অনুষ্ঠানখন মানে পাততে বা অনুষ্ঠানখন অনুষ্ঠিত কৰোঁতে তেওঁলোকৰ এই সহায় সহযোগিতাক মই কেতিয়াও নাপাহৰোঁ। আৰু লগতে মই সেইকেইজন ব্যক্তিক মই পাৰ্টিকুলাৰলি কাৰো নাম ল'ব বিচৰা নাই, যিহেতু সকলোৱে আমাক কৰিছে। মই সিহঁতৰ নাম লৈ আচলতে কি কৰিব নোৱাৰিম। তাৰে ভিতৰত মোক 3-4জন ব্যক্তিয়ে আচলতে আৰ্থিকভাৱে যিখিনি সহায় কৰিছে সেই কথাখিনি মই আচলতে ক'বই লাগিব। মই তেখেতসকলৰো নাম নকওঁ, নিশ্চয় সহায় কৰিছে তেখেতসকলে। আৰু কৃষ্ণাইখনত এটা সমন্বয়ৰ যিটো বাৰ্তা, সেই বাৰ্তাটো আচলতে আমাৰ চিলাই দিৱসখনৰ পৰা গৈছে বুলি মই মানে দৃঢ়তাৰে ক'ব খোজো। হয়, সমন্বয়ৰ কথা আহিলে, কৃষ্ণা এনেকুৱা এখন ঠাই য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে খুব সমিল মিলেৰে বাস কৰে। আপোনালোকে কৃষ্ণাই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, বিভিন্ন কাৰ্যক্ষেত্ৰত জড়িত। আমি এইখিনিতে কৃষ্ণাৰ বিষয়ে কিছু কথা পাতিম। কৃষ্ণাত কিন্তু সমস্যাৰ অভাৱ নাই, বিভিন্ন সমস্যা। এতিয়া কথা হ'ল আপোনালোকে এটা ছাত্ৰ সংগঠন আৰু আপোনাৰ লগত বিভিন্ন ভাতৃ ভগ্নী সংগঠন জড়িত হৈ আছে। আপুনি এজন উদীয়মান নেতা হিচাপে, ছাত্ৰ নেতা হিচাপে কৃষ্ণাৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কেনেকুৱা চিন্তা চৰ্চা কৰিব? নিশ্চয়। কৃষ্ণাই অঞ্চলৰ জ্বলন্ত সমস্যা বুলি কোৱাৰ লগে লগে বহু সমস্যাই আছে। আৰু কৃষ্ণাই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগত আৰু কৃষ্ণাইখনক মনে প্ৰাণে ভাল পোৱা কৃষ্ণাই অঞ্চলৰ বিভিন্নজন ব্যক্তিৰ লগত মই বিভিন্ন সময়ত এই কথাবিলাক আলোচনা কৰোঁ যে কৃষ্ণাইৰ যিবিলাক মানে জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত। এতিয়া কথাটো হৈছে কি, অপ্ৰিয় হ'লেও সত্য কিছু কথা মই ক'বই লাগিব নিশ্চয়। এতিয়া কৃষ্ণাইখনত বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহ আহি কৃষ্ণাইত ব্যৱসায় বাণিজ্য কৰি আছে। তাক আমাৰ ৱেলকাম, কেতিয়াও আমি তাক মানে বাধা দিয়া নাই বা কেতিয়াও আমি বাধা নিদিওঁ, বাধা দিয়াৰ তেনেকুৱা ধৰণৰ অৱকাশ নাই। কিন্তু কথা হ'ল কি, কৃষ্ণাইৰ যিখিনি স্থানীয় মানুহখিনি আচলতে বিভিন্ন ক্ষেত্ৰত মই দেখা পাইছোঁ, আজি যিসকল বাহিৰৰ পৰা আহি ইয়াত ব্যৱসায় বাণিজ্য কৰি আছে তেখেতসকলৰ কাৰণে আচলতে কৃষ্ণাইৰ স্থানীয় মানুহখিনিয়ে ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সামাজিক অনুষ্ঠানবিলাক পতাৰ ক্ষেত্ৰতে হওক যিমানখিনি সহায় সহযোগিতা পাব লাগিছিল সেইখিনি পোৱা নাই। আচলতে কৃষ্ণাই অঞ্চলৰ যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকে আমাক পূৰ্বৰে পৰাই বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰি আহিছে। আপোনালোকে কৃষ্ণাই অঞ্চলৰ সমস্যা সমাধান লাগি আছে, এইটো জানিলো ভাল লাগিল। আৰু এইটো আপোনালোকৰ দায়িত্ব, যিহেতু ছাত্ৰ সংগঠন। ৰূপকলা ডাঙৰীয়া, আমাৰ যিহেতু সমস্যাৰ বিষয়ে আমি আলোচনা কৰি আছিলো কৃষ্ণাই অঞ্চলত, মোৰ অনুষ্ঠানত ইতিমধ্যে যিকেইগৰাকী কৃষ্ণাই অঞ্চলৰ বিশিষ্ট ব্যক্তি আহিছিলে তেওঁলোককো মই সুধিছিলো কথাটো যে কৃষ্ণাই অঞ্চলৰ বিভিন্ন সমস্যাৰ ভিতৰত জ্বলন্ত সমস্যা স্বাস্থ্যসেৱা, হস্পিটেল লাগে আমাক, তাৰপিছত বাটপথ, কৃষ্ণাৰ মূল বজাৰৰ মূল পথটোৱে বাৰিষা এগাঁঠো বোকা পানী থাকে। আৰু এটা দুৰ্ভাগ্যৰ কথা, যিখন দলং আছিলে আমাৰ কৃষ্ণাই আৰু যতীনগৰৰ মাজত, কৃষ্ণা নৈৰ ওপৰত লৰ দলং যিখন ইংৰাজীয়ে বনাইছিল, সেইখনো বানপানী ভাঙি গ'ল। এতিয়া 1 কিলোমিটাৰ ঠাইত আমি 2.5 কিলোমিটাৰ ঘূৰি অহা যোৱা কৰিব লাগে। এই যে কৃষ্ণাই জ্বলন্ত সমস্যাৰ বিষয়ে আমি কথা পাতি আছো, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আপোনালোকে যিহেতু এটা শক্তিশালী ছাত্ৰ সংগঠন, আপোনালোকে কি চিন্তা চৰ্চা কৰিব? নিশ্চয়কৈ কৃষ্ণাই অঞ্চলৰ যিখিনি সমস্যা সেই সমস্যাখিনিক
মই আচলতে অন্তৰৰ পৰা উপলব্ধি কৰোঁ, যিহেতু মই কৃষ্ণাই অঞ্চলৰে এজন যুৱক, কৃষ্ণাইতে ডাঙৰ হোৱা এজন যুৱক। এতিয়া কথাটো হৈছে কি, যিটো কৈছে এইমাত্ৰ আপুনি যিটো সুধিলে যে জ্যোতিনগৰ আৰু কৃষ্ণাই বজাৰ সংযোগী যিটো বহু মানে পুৰণা যিটো ব্ৰিজ, সেইটো বানপানীয়ে আচলতে এইটো তছনছ কৰি দিলে বা ভাঙিলে। আৰু এই ব্ৰিজটোৰ ক্ষেত্ৰত আমিও বিভিন্ন সময়ত আচলতে জনপ্ৰতিনিধিবিলাকৰ লগত কথা পাতিছোঁ, কিন্তু আশা কৰোঁ তেওঁলোকে যিসকল জনপ্ৰতিনিধিয়ে আমাৰ এই অঞ্চলটো প্ৰতিনিধিত্ব কৰি আছে তেওঁলোকৰ চকুত পৰক, তেওঁলোকে এই সমস্যাবিলাক সমাধানৰ কাৰণে কিছু চিন্তা চৰ্চা কৰক, মোৰ এইখিনিয়ে অনুৰোধ। আৰু লগতে কৃষ্ণাই বজাৰৰ যিখিনি মানে ৰাস্তা পদূলিৰ যিখিনি অভিযোগ, এই কথাখিনিত আচলতে সেইটো উল্লেখযোগ্য এটা মানে সমস্যা। এই সমস্যাবিলাকৰ ক্ষেত্ৰত আমি কিমানখিনি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু বিভিন্ন সময়ত আমি অঘোষিতভাৱে আমি জনপ্ৰতিনিধিবিলাকক জনাই আহিছোঁ। ৰূপকলা ডাঙৰীয়া, আমি যিহেতু সমস্যাৰ কথা পাতি আছোঁ, কৃষ্ণা অঞ্চলৰ কথা আমি পাতিলোঁ, কৃষ্ণা অঞ্চলৰ সমস্যাৰ কথা। যিহেতু আপুনি আক্ৰাছুৰ জিলা সভাপতি, আপুনি জিলাখনত বহুত ঠাইত ঘূৰি ফুৰে, জিলা সমস্যাৰ বিষয়ে কিবা ক'ব নেকি? হয় দাদা, আচলতে হয় কৃষ্ণাই কথাটো পাতিলোৱে। আৰু কথাটো হৈছে কি, যিহেতু মই গোৱালপাৰা জিলা প্ৰজাপতি ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি আছোঁ, মই এনেকুৱা ধৰণৰ এটা মানে উদাহৰণ মই আপোনাক দিম। আপুনি যাব আপোনাৰ পশ্চিম প্ৰান্তত, গোৱালপাৰা জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত জুৰিগাঁও নামৰ এখন গাঁও আছে। তাত এনেকুৱা ধৰণৰ হৈছে, আচলতে যিটো আমাৰ হাইৱেৰ পৰা আপুনি ভিতৰত গ'লে আপুনি মোটামুটি 200 মিটাৰমান যোৱাৰ পিছত আপুনি এনেকুৱা ধৰণৰ মানে এটা ৰাস্তা পাব, যিটো ৰাস্তাত হয়তো আদিম যুগতো মানুহে তেনেকুৱা ধৰণৰ বাস কৰা নাছিলে। মানে এখন মানে বাঁহৰ এটা মানে বাঁহেৰে বনাইছে এটা ব্ৰিজ, সেই ব্ৰিজটোৰে মানে বিপদসংকুলভাৱে তেওঁলোকে অহা যোৱা কৰে। মানে মই বিগত 2 মাহমান আগত মই তাত গৈছিলোঁ, আৰু তাত গৈ আহি মই আমাৰ বিভিন্ন জনপ্ৰতিনিধিক মই কথাটো অৱগত কৰিছোঁ। আৰু নিশ্চয়কৈ এনেকুৱা ধৰণৰ সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ, যাৰ কাৰণে আমাৰ যিখিনি গোৱালপাৰা জিলা আক্ৰাছুৰ মানে বিষয়ববীয়া সদস্য আৰু আমাৰ যি আঞ্চলিক সমিতিসমূহৰ যি কাৰ্যকৰ্তাসকল আছে, তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰি আহিছে আৰু আগন্তুক দিনতো আগবঢ়াব বুলি মই ভাবোঁ। আৰু তেওঁলোকে লগত থাকিলে, ৰাইজ যদি আমাৰ লগত থাকে, এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আচলতে বাধ্য কৰাব পাৰিম। আচ্ছা ৰায় ডাঙৰীয়া, কথাটো বুজিলোঁ, হয় জিলাখনত বহুত সমস্যা আছে। আপুনি যিখিনি কথা ক'লে জুৰিগাঁও সমস্যা, এই ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে প্ৰশাসনৰ লগত যোগাযোগ কৰিছে নেকি? নিশ্চিতভাৱে আচলতে এই ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ যোগাযোগ আমাৰ যিজনী MP বৰ্তমান নতুনকৈ আহিছে তেখেতক আমি সৌদিনাখন জনালোঁ এই বিষয়ে। আৰু ইয়াৰ আগতে আমি তেনেকুৱা ধৰণৰ 2-এজন প্ৰভাৱশালী ব্যক্তিৰ লগত কথা পাতিছোঁ। আচলতে হয়তো আমি উপায়ুক্ত মহোদয়ৰ লগত আমি কথা পাতিব পৰা নাই যদিও সেইটো নিজাববীয়াকৈ জুৰিগাঁও অঞ্চলৰ ৰাইজে নিজাববীয়াকৈ তেওঁলোকৰ লগত আহি বিভিন্ন প্ৰকাৰে তেওঁলোকৰ মানে আমাৰ DC সাহেবৰ লগত, আমাৰ জিলা আয়ুক্তৰ লগত কথা পাতিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। ঠিকে আছে ৰায় ডাঙৰীয়া, আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে নিশ্চয় জিলাখনৰ সমস্যাখিনি সমাধান হ'ব। এতিয়া আমি অন্য প্ৰসংগলৈ আমি যাম, আমি কথা পাতিম। ৰূপকলা ডাঙৰীয়া, ব্যৱসায় বাণিজ্য কথা এটা আপুনি উলিয়াইছিল আপোনাৰ কথা প্ৰসংগত। মই সেই বিষয়টো আপোনাৰ এটা প্ৰশ্ন কৰিব খুজিছিলোঁ। আপুনি যিহেতু এজন ছাত্ৰ নেতা, কিন্তু সংস্থাপনৰ প্ৰয়োজন আছে, মই জনা আপুনি চাকৰি নকৰে, আপুনি কিবা ব্যৱসায় বাণিজ্যত জড়িত আছে নেকি আমাৰ ব্যক্তিগত হিচাপে? নিশ্চয়কৈ। আজিৰ তাৰিখত মই যি শ্বেয়াৰ মাৰ্কেট সৰ্বজন বিদিত এটা ব্যৱসায়, ষ্টক মাৰ্কেটৰ লগত জড়িত, বা মই নিজে ষ্টক মাৰ্কেটৰ কাম কৰোঁ। আৰু ঠিক তেনেদৰে ফলপ্ৰসূ হ'ব পৰা নাই যদিও মই ঘৰখন চলিব পৰাকে ষ্টক মাৰ্কেটৰ জৰিয়তে মই উপাৰ্জন কৰি আছোঁ, বা উপাৰ্জন কৰি মই চলি আছোঁ। এইখিনিয়ে কথা। ষ্টক মাৰ্কেট, হয়, এই বিষয়টোত এটা বিষয়, হয়, এই বিষয়টোৰ লগত কেনেকৈ জড়িত হ'ব পাৰি আচলতে? আচ্ছা, যদি কোনোবা যুৱক যুৱতী জড়িত হ'ব খোজে তেওঁলোকে কেনেকৈ আগবাঢ়িব? নিশ্চয়কৈ। মই আচলতে ষ্টক মাৰ্কেটৰ যিটো মানে কোৰ্চ, সেইটো মই গুৱাহাটীত লোৱা হৈছিলে। তাত মই 1.5 মাহৰ এটা কোৰ্চ কৰিছিলোঁ। আৰু তাৰ পিছতে মই কিছু কথা অলপ ইউটিউবতো চালোঁ। তেনেকে আচলতে ষ্টক মাৰ্কেটৰ বিষয়ে কিছু ইণ্টাৰেষ্ট এটা আহিলে, আৰু তেনেকে কৰি আছোঁ।
ষ্টক মাৰ্কেটৰ কামখিনি তেনেকে কৰি আছো। ঠিকে আছে ডাঙৰীয়া। হয়। এইখিনিতে আপোনাৰ বিষয়ে আৰু কথা কিছু জানিব লগা আমাৰ আছেই। আমাৰ দৰ্শকখিনিয়ে নিশ্চয় জানে যে আপুনি আচলতে বাক্যটো লোক, আপুনি কথা ক'ব জানে, আপোনাৰ কথা এটা সুৰ আছে, মানুহে কথা শুনি ভাল পায়। মই আপোনাৰ ব্যৱসায় বাণিজ্যৰ কথা আপুনি ক'লে, কথা হৈছে আপুনি যিহেতু গাঁৱত থাকে, গাঁৱত বাস কৰে, গাঁৱৰ মানুহ 70-80% মানুহ খেতিয়ক। আপুনি ব্যক্তিগতভাৱে কিবা কৃষিৰ লগত জড়িত আছে নেকি? এই বিষয়ে অলপ কওকচোন। নিশ্চয়কৈ। মই যিহেতু এজন কৃষিজীৱী ব্যক্তিৰে মই মানে সন্তান, সেই গতিকে মই খেতিৰ কথাটো যদি মই নকওঁ সেইটো আধৰুৱা হ'ব আচলতে। আচলতে খেতি আছে মোৰ ঘৰত, আৰু দেউতাই এখন ট্ৰেক্টৰ আছে, ট্ৰেক্টৰৰ জৰিয়তে মানুহো আছে তেনেকে খেতিখন কৰে। আৰু দেউতাৰ যি কৃষি কাৰ্যত মই যিহেতু ব্যৱসায় বাণিজ্যৰ লগত তেনেকে জড়িত বা সংগঠনৰ লগত জড়িত হয়, বিভিন্ন সময়ত বিভিন্ন কামত ব্যস্ত হৈ থাকিবলগীয়া হয়। যিখিনি সময় মই আচলতে আজৰি পাওঁ বা যিখিনি সময় পাৰোঁ, মই দেউতাক বা আমাৰ খেতি পথাৰত গৈ মই কিছু সহায় সহযোগ কৰোঁ। এইখিনিয়ে। ঠিকে আছে। ৰূপক ৰায় ডাঙৰীয়া, আপুনি এজন যুৱ ছাত্ৰ নেতা হিচাপে আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত আপুনি মাত মাতি থাকে। কথা হ'ল শেহতীয়াভাৱে আমাৰ জিলাখনত বিভিন্ন স্থানত কিছু দুষ্কাৰ্য সংঘটিত আমি দেখিছোঁ। ধৰ্ষণ, হত্যা এনেকুৱা কিছু অপৰাধমূলক ঘটনা সংঘটিত হৈছে। আপোনালোকে বিভিন্ন স্থানত গৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছে। কথা হ'ল আপুনি এজন ছাত্ৰ নেতা হিচাপে এই ক্ষেত্ৰত কি মতামত জনাব, চৰকাৰক, প্ৰশাসনক কি দাবী জনাব? নিশ্চয়কৈ। আমাৰ গোৱালপাৰা জিলাখনত বিভিন্ন ধৰণৰ অমানৱীয় কাণ্ড, ধৰ্ষণ, লুণ্ঠন, হত্যাকে আদি কৰি বিভিন্ন ধৰণৰ কিছু ঘটনা আমি হোৱা দেখিবলৈ পাওঁ। কিন্তু এটা মানে ভাল কথা যে আমাৰ যি প্ৰশাসন আছে তেওঁলোকে অতি তড়িৎ গতিত আচলতে সেই কাণ্ডৰ লগত জড়িত অভিযুক্তসকলক মানে তদন্ত কৰি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বা হয়। আৰু আমি গোৱালপাৰা জিলাৰ এটা ছাত্ৰ সংগঠন হিচাপে আমি এইটোৱে বিচাৰোঁ যে আমাৰ জিলাখন তথা ৰাজ্যখনত সংঘটিত হোৱা যি দুষ্কাৰ্য, তাৰ লগত জড়িত যি দুষ্কৃতিকাৰী আছে তেওঁলোকক যাতে কঠোৰ হাতেৰে দমন কৰিব পাৰে, চৰকাৰ আৰু প্ৰশাসনে যাতে এইখিনি কাম কৰিবলৈ সক্ষম হয়, যাৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ঠিকে আছে ডাঙৰীয়া, আমি বিভিন্ন ধৰণৰ কথা পাতিলোঁ। কথা আমি নিশ্চয় সামৰিব লাগিব, যিহেতু আমাৰ অনুষ্ঠান এটা নিৰ্দিষ্ট সময় থাকে। হয়। কিছু বাধ্যবাধকতা আছে, অনুষ্ঠান আমি নিশ্চয় সামৰিব লাগিব। এই অনুষ্ঠান সামৰাৰ আগতে মই আপোনাৰ কিছু ব্যক্তিগত কথা আৰু জানিব লগা থাকিল। আপুনি যিহেতু এজন ছাত্ৰ নেতা, এই সময়ত আপুনি শিক্ষা জগতৰ লগত কিবা হিচাপে জড়িত হৈ আছে নেকি? কিবা অধ্যয়ন কৰি আছে নেকি? যদি আছে আমাক জনাওকচোন। এতিয়া মই আনুষ্ঠানিক শিক্ষাৰ পৰা গোটেইখিনি কথা ক'ব লাগিব। মই আচলতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলোঁ গুৰিয়া তিলাপাৰা প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত মই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিলোঁ কৃষ্ণাই হাবৰাঘাট হাইস্কুলত। পৰৱৰ্তী সময়ত মই মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত মই আগিয়া হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'লোঁ। পৰৱৰ্তী সময়ত মই BCA লৈছিলোঁ মই প্ৰাগজ্যোতিষ কলেজত। কিন্তু কিছু বাধা বিঘিনিৰ কাৰণে, আৰ্থিক অসুবিধাৰ কাৰণে হয়তো মই তাত প্ৰাগজ্যোতিষ কলেজত মই পঢ়িব নোৱাৰিলোঁ। তাৰপিছত নেক্সট বছৰ মানে আহি মই দুধনৈ কলেজত আৰ্টছ BA মানে বেচেলৰ অফ আৰ্টছ BA এডমিশ্যন কৰিলোঁ, আৰু তাৰ পৰাই মই আচলতে ডিগ্ৰীটো বেচেলৰ অফ আৰ্টছ BA পাছ কৰিলোঁ। পৰৱৰ্তী সময়ত মই BPV এক্সাম দি মই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়, আমাৰ কটন কলেজ আছিল ষ্টাডি চেণ্টাৰ, তাত মই MCA লৈছিলোঁ, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। সেই সময়ত মই আৰ্থিকভাৱে যিহেতু পিছ পৰি থাকিলোঁ, যাৰ কাৰণে মই 4th ছেমিষ্টাৰলৈকে যোৱাৰ পিছত ফ'ৰ্থ ছেমিষ্টাৰ ক্লিয়াৰ কৰাৰ পিছত পৰৱৰ্তী সময়ত মই আৰু মানে শিক্ষা তেনেকুৱা ধৰণৰ কৰা নহ'ল, MCA কমপ্লিট নহ'ল। পৰৱৰ্তী সময়ত মানে ক'ব লাগিব বিভিন্ন শিক্ষাৰ বিভিন্ন দিশৰ লগত মই জড়িত হৈ আছোঁ আজিৰ তাৰিখতো। হয়তো তেনেকে কোনো ডিপ্ল'মা লোৱা নাই বা ল'ব পৰা নাই, কিন্তু শিক্ষাৰ লগত মই জড়িত হৈ আছোঁ। আৰু বিগত 2022 চনৰ যিটো APSC হয়, APSC সেই পৰীক্ষাটো মই আচলতে 2023 চনত দিছিলোঁ, APSC দিছিলোঁ। কিন্তু মই প্ৰাৰম্ভিক পৰীক্ষাটোত মোৰ ভাল হৈছিল, ৰিজাল্ট ভাল হৈছিল, কিন্তু যিটো মূল পৰীক্ষা তাত কিছু নম্বৰ কম পোৱাৰ কাৰণে মই কৃতকাৰ্য হ'ব নোৱাৰিলোঁ। এইখিনিয়ে। ভাল কথা, আপুনি
এতিয়াও অধ্যয়নত জড়িত হৈ আছে। আপোনাৰ যি মনৰ আশা, এই আশা নিশ্চয় পূৰণ হ'ব, আমি কামনা কৰিম। ডাঙৰীয়া, আমি শিক্ষাৰ বিষয়ে কথা পাতি আছো। কথা হ'ল, কৃষ্ণই এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে, হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাই। কৃষ্ণাই এই কলেজখনৰ যিহেতু আৰ্টছ ষ্ট্ৰীমটো আছে, তাত ছায়েন্স নাইবা কমাৰ্চটো নাই। আপোনালোকে ছাত্ৰ সংগঠনৰ এজন প্ৰতিনিধি হিচাপে আপুনি ব্যক্তিগতভাৱে এই ক্ষেত্ৰত কিবা চিন্তা চৰ্চা কৰিব নেকি, যে কৃষ্ণাই বিজ্ঞান শাখা হওক, বাণিজ্য শাখা হওক, এনেকুৱা? নিশ্চিতভাৱে, যিহেতু মহাবিদ্যালয় বুলি ক'লে তাত এটা আচলতে কি থাকিব নালাগে, কৰ্ছে থাকিব নালাগে। তাত আৰ্টছৰ লগতে ছায়েন্স আহক, কমাৰ্চ আহক, সেইখিনি বস্তু আমি বিচাৰোঁ। আৰু হয়, কিছু ক্ষেত্ৰত মই তেনেকে মানে নেতৃত্ব লৈ হয়তো কিছু কথা পাতিব পৰা নাই, বা জনপ্ৰতিনিধিবিলাকৰ লগত হয়তো পাতিব পৰা নাই। নিশ্চয় পৰৱৰ্তী সময়ত মই এই কথাখিনি সকলোৰে লগত আলোচনা বিলোচনা কৰি মই এই কথাখিনি আচলতে পাতিবলৈ যত্ন কৰিম। ধন্যবাদ ৰূপক ৰায় ডাঙৰীয়া। ধন্যবাদ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে ইমান সময় ধৈৰ্য সহকাৰে আমাৰ অনুষ্ঠান সাক্ষাৎকাৰ উপভোগ কৰিলে। আজি মোৰ লগত আছিলে আক্ৰাসুৰ গোৱালপাৰা জিলাৰ সভাপতি ৰূপক ৰায় ডাঙৰীয়া। তেখেতৰ ব্যস্ত সময়ৰ মাজত মোক যিখিনি সময় দি সহযোগিতা কৰে, তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। মই আশা কৰিম তেখেতৰ ছাত্ৰ জীৱন, তেখেতৰ ঘৰুৱা জীৱন নিশ্চয় সুন্দৰ হ'ব, আৰু তেখেতসকলৰ আক্ৰাসু তথা তেখেতসকলৰ ভাতৃ ভগ্নী সংগঠন যি তেওঁলোকৰ লক্ষ্য উদ্দেশ্য নিশ্চয় সফল হ'ব। আৰু ইমান সময় আপোনালোকে মোক সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ আজি অনুষ্ঠানৰ যিজন মোৰ সহযোগী, মোৰ ভাইটি নুৰ মহম্মদ বাবু, তেখেতক মই ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ আজি মোক এনেদৰে মোৰ লগত দুই এষাৰ কথা পাতিবৰ কাৰণে মোক মাতি অনা আমাৰ কন্দৰ্প নেচাৰ এণ্ড কালচাৰ ইউটিউব চেনেলৰ স্বত্বাধিকাৰী কন্দৰ্প কুমাৰ দাক মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই চেনেলটোক যাতে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, বা যিখিনি কথোপকথন আমাৰ মাজত হৈছে সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি যদি কোনোবাই কমেণ্ট কৰে, সেইটো আশা কৰিম। আৰু লগতে আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰা নুৰ মহম্মদ ডাঙৰীয়ালৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকলৈ অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটো মানে কৃতকাৰ্য হোৱাত যাতে আপোনালোকৰ যাতে সহায় সহযোগ বা অৰিহণা নিশ্চয়কৈ থাকে। সৰু শেষত মই আপোনালোকলৈ নমস্কাৰ জনাই বিদায় মাগিছোঁ।